নমস্কাৰ 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 আমি এটা বিশেষ কাৰণত এই ভিডিঅ'টো বনাব লগা হ'ল আজি মই অসমৰ হয় অৰুণাচলত মই চাকলাং ডিষ্ট্ৰিক্টৰ ডায়ুনৰ আপোনাৰ নাম ইনাও পথাৰলৈ বিয়া হৈ আহিছোঁ আপোনালোকৰ সেই ভাইৰেল ভিডিঅ'টোৰ ছোৱালীজনী মই আৰু ল'ৰাজন আপোনালোকৰ আমি এই ভিডিঅ'টো এটা কাৰণে বনাব লগা হ'ল যে আমি বহুত কথাত আমি সমালোচনাৰ পাত্ৰ হৈ পৰিছোঁ সমালোচনাৰ পাত্ৰ হোৱাৰ বাবে বহুতে কৈছে যে আমি ৰীল বনাইছোঁ আমি বহুৱামি কৰিছোঁ আমি ফটো আমি কৰিছোঁ অসমীয়া ক'ব নাজানো অথচ আমি অসমীয়াৰ ভিডিঅ' বনাইছোঁ বা কিবা কিবি ধৰণৰ বহুত কথা ওলাই পৰিছে আৰু ইমানেই ভিডিঅ'টোত কথাবোৰ মানে নিগেটিভ কমেণ্ট আহিছে যে বাধ্য হ'লোঁ যে এইটো ভিডিঅ' আপোনালোকৰ আগত আমি আগবঢ়াওঁ আপোনালোকক জনাবলৈ পাই দুখিত যে আমি বা যিয়ে নহওক আমি পলাই আহিছোঁ আমাৰ ঘৰৰ মানুহৰ মাত্ৰত সন্মতি আছিল যদিও নাছিল কিয়নো তেখেত আছিল অৰুণাচল প্ৰদেশৰ আৰু মই আছিলোঁ অসমৰ আৰু মই ঘৰৰ ডাঙৰ ছোৱালী হয় আমাৰ ঘৰত ল'ৰা নাই ছোৱালী দুজনী হয় সেইকাৰণে ইমান দূৰলৈ মাহঁতে দিব খোজা নাছিল মাহঁতো অৰুণাচল আহি পোৱা নাই ময়ো আহি পোৱা নাছিলোঁ আৰু সেইকাৰণে আমি দুয়োৱে সিদ্ধান্ত লৈছিলোঁ 2017 চনৰ পৰা আমাৰ ভাল পোৱা আছিল আপোনাৰ 6 বছৰ ধৰি যে আমি বিয়া হ'ম মানে আৰু মোৰ বেলেগ কৰবাৰ চোৱা চিতা কৰিবলৈ বেলেগ মানুহ অহা কথা আছিল আৰু মোক কিছুমান ঘৰুৱা পৰিস্থিতিৰ বাবে মই এই বিয়াখনত আমি এনেকৈ পাতিব লগা হ'ল তেখেতে বাহিৰত চাকৰি কৰি আছিলে যেটো মই হায়দৰাবাদত কাম কৰি আছিলে তেখেত আহি পাইছিলেহি কি তাৰিখে পাইছিলেহি 11 তাৰিখে তেখেত 11 তাৰিখে আহি পায়হি আৰু আমি আঘোণ মাহত বিয়া পাতিব লাগে আৰু আঘোণ মাহৰ 14 তাৰিখটো বিয়াৰ ডেট আছিলে সেইকাৰণে 11 তাৰিখে আহি তেখেতে ডিচাইড কৰিলে যে আমি বিয়া পাতিম আৰু আমি দুদিনত বিয়া পাতিব লগা হৈছে আমি 13 তাৰিখে আমি কাপোৰ কানি কিনিছো আৰু আপোনাৰ আমি 14 তাৰিখে আমি বিয়া হৈছো আৰু বিয়া হতে আমি ঘৰৰ মানুহক ক'ব পৰা নাই কিয়নো মোৰ মা দেউতাৰ হিদিনাখনি এনিভাৰ্সাৰী আছিলে মা দেউতাহঁতে কাজিৰঙাত কিবা পাৰ্টি দিছিলে মাহত তালে যাব লগা হ'ল তেওঁৰ পৰা মই দুটাই ডিমান্ড কৰিছিলো এটা হৈছিল যে ককাইকক বা ঘৰৰ পৰিয়াল মানুহক লৈ আহিব লাগিব কাৰণ মই অৰুণাচললৈ আজিলৈকে আহি পোৱা নাই আৰু মানুহে বহুতখিনি কথা কয় অৰুণাচলৰ এগেইনষ্টত মোৰ অলপ ভয় খাই আছিলো তাৰপিছত সেকেন্ড কথাটো হ'ল তেখেতে এই ঘৰ বনাই আছে আপোনালোকক দেখাই দিছো আৰু এফালে আপোনাৰ এটা ঘৰ মানে আমাৰ আপোনাৰ আমি এটা বৰ্তমান সেই ঘৰটোতে আছো তাৰপিছত এটা ঘৰটো যিহেতু বনাই আছিলে তেখেতৰ সম্পূৰ্ণ সেভিংস ইনভেষ্টমেন্ট সম্পূৰ্ণ আপোনাৰ ঘৰত কৰিছিলে আৰু আমি দুইটাই এটা ডিসিশন লৈছিলো যে আমি ঘৰত কোনো ধৰণৰ প্ৰেছাৰ নিদিওঁ বিয়াখনক লৈ কাৰণ সম্পূৰ্ণ আমাৰ ডিসিশন হয় যে আমি বিয়াখন পাতিম আৰু সেইকাৰণে আমি ঘৰ না মোৰ মা দেউতাক কৈছিলো না তেওঁলোকৰ মা দেউতাকক কৈছিলে আনকি তেওঁৰ মাক দেউতাকক এখন গামোচাৰ কাৰণেও খোজা নাছিলে আমি সম্পূৰ্ণ নিজৰ পইচাৰে যিমান আমাৰ হাছতীয়া ধন আছিল সেয়াই কৰিছিলো আৰু তেখেতে চাকৰিটো এৰি থৈ অহাৰ বাবে তেখেতে সেই মাহৰ দৰমহাও নাপালে আৰু আগৰ মাহৰ পইচাখিনি সম্পূৰ্ণ ঘৰত 1.5 লাখ টকা ইয়াত পঠিয়াই দিলে তেওঁ ওচৰত সেভিংস নাছিল আৰু মোৰ ওচৰত পইচা নাছিল এটা বহুতে কৈছে হোমৰগুৰিত কিয় বিয়া নাপাতিলা তোমালোকে এবোৰ কি কোডৰ নগলা কিয় এবোৰ বহুতখিনি কথা কৈছে মানে এতিয়া চক আপুনি পুহ মাহত বিয়া পাতিব নাপায় মাঘত পাতিব নোৱাৰো আমাৰ বাৰ্থডে হয় সেইকাৰণে আমি যদি হেডনাখনি 14 তাৰিখে বিয়া নাপাতো আমাৰ সাথে বিয়া পাতিব নোৱাৰো আমি 3 মাহ ধৰি বন্দী হৈ যাম মোৰ পৰিস্থিতি ঘৰৰ পৰিস্থিতি খেলিমেলি হৈ আছিল অলপমান মোৰ পাৰ্সোনাল লাইফটো খেলিমেলি হৈ আছিল সেইকাৰণে আমি ডিসিশন লৈছিলো আমি বিয়া হ'ম আৰু সেই কাৰণে আপোনাৰ মোৰ হাতত থকা 5-6 টকা তেখেতৰ হাতত থকা 3-4 টকা দি আমি বিয়াখন পাতিছো আৰু সেইখিনি কথাত গৈ পেলাই মানুহে কৈছে আমি ৰীল বনাবলৈ নাটক কৰিবলৈ এইবোৰ ভিডিঅ' পাবলৈ ভিউজ পাবলৈ কৰিছো তেনেকুৱা ধৰণৰ কোনো কথা নাই আমি বিষ্ণু মন্দিৰত গৈছিলো বুকাখাটৰ তাত গৈ পেলাই আমি কথা পাতিছিলো তেওঁলোকক আমি কৈছিলো তাত আপোনাৰ নামঘৰ মন্দিৰৰ ফিজটো আছিল 3500 টকা আকৌ পূজা খৰচ আছে মানে টোটেল মানে হোম পুৰিবলৈ আমাক 10000 টকা লাগিব কিন্তু আমাৰ হাতত 10000 টকা নাছিলে সেইকাৰণে মই কৈছিলো যে আমি সেন্দুৰ লম আৰু মালা পিন্ধি পেলাই আমি বিয়া হৈ গুচি আহিম আৰু সেইকাৰণে আপুনি চক আপোনাকে হয়তো বিশ্বাস কৰে নকৰে আমি নাজানো কিন্তু এটাই কথা কওঁ যে মই পিন্ধা কাপোৰযোৰ মাত্ৰ 1500 টকা আছিল তেখেতে আনকি নিছো মানে 14 তাৰিখে ৰাতিপুৱা মই বজাৰ কৰিছো এইখিনি বজাৰ আৰু একো ধৰণৰ আমি ঘৰৰ কোনো মানুহক মানে আমি মানে ঘৰৰ মানুহক কোনো প্ৰেছাৰ দিয়া নাই আমি ঘৰৰ মানুহক কৈছো যে আমি মাত্ৰ বিয়াখন পাতিব খুজিছো দেউতা কাৰণ এখন ঘৰৰ মানুহেও ফাগুনত বিয়া কথা কৈছিলে আৰু সেকেন্ড কথা কওঁ আৰু তেওঁ আনকি ইভেন তেওঁ চেন্ডেল যিযোৰ মোক দিছে সেইযোৰ আপুনি আগৰ বছৰ জানুৱাৰীতে কিনি থৈছিলে তেওঁ মোক গিফ্ট দিবৰ কাৰণে আমি হেনেকে বিয়াখন পাতি আহিছো আমাৰ হাতত হাছতীয়া ধন একো নাছিলে একো বস্তু নাছিলে এটা মানুহে যদি এনে ধৰণে ৰীল বনায় আৰু আমি কিহৰ কাৰণে ফেসবুকত দিলো এটা হেতু কথা আমি নিজৰ মই মোৰ পাৰ্সোনাল একাউণ্টত দিছিলো তাত নিউজ লাইভ বা কোনে যিকোনো চেনেলে আহি লৈ পেলাই তাৰ পৰা লৈ পেলাই যে ভিডিঅ'টো দিছে সেইটো আমি পিছতহে দেখিছো আৰু
এই ভিডিঅ'টো বনাবলৈ অলপ লেট হৈ গ'ল আজি মই বিয়া হোৱা 6 দিন হৈছে 6 দিনত যদি তেনেধৰণে নেগেটিভ কমেণ্ট তলত দি থাকে মই এখন নতুন ঘৰলৈ আহিছোঁ নতুন এখন পৰিয়াল আহিছে নতুন পৰিয়ালৰ মানুহখিনি এই ভিডিঅ'টো দেখিছে তলৰ কমেণ্ট লিষ্টখন দেখিছে মোৰ ইমপ্ৰেশ্যনটো বেয়া হৈছে অনুগ্ৰহ কৰি আমাৰ ভুল নুবুজিব আমি কোনো নিজৰ পাৰ্চনেল একাউণ্টত দিছোঁ মোৰ নিজৰ ফ্ৰেণ্ডছখিনিক দেখাবলৈ দিছোঁ আৰু কথাটো হ'ল শপত কিয় গ্ৰহণ কৰিলোঁ তেওঁৰ ওপৰত বিশ্বাস নাই নেকি আছে তেখেতৰ প্ৰতি বিশ্বাস আছে কাৰণে মই অসম এৰি পেলাই অৰুণাচললৈ গুচি আহিছোঁ 6 বছৰ ধৰি আমি একেলগত আছো আমি 6 বছৰ ধৰি আছো কোনোবাই কৈছে আপোনালোকৰ 3 মাহৰ পিছত কি হ'ব দেখা যাব 6 বছৰ ধৰি যেটো সম্পৰ্ক নাথাকে আপোনালোকে বিশ্বাস কৰে নকৰে নাজানো 2017 চনত মই তেখেতক লগ পাইছো 2 বছৰ লগ নাই পোৱা 2019 চনত লগ পাইছো আকৌ 20 চনত আমি নাই পোৱা লকডাউন আছিলে পুনৰ 21 চনত লগ পাইছো আৰু 21 পিছত আমি এবাৰ 2022 আপোনাৰ লাষ্টত লগ পাইছো আমি 2 বছৰ মূৰে মূৰেহে আমি লগ পাইছো আমাৰ সম্পৰ্কটো গভীৰ হয় আমি সম্পৰ্কটো অকল ফোনৰ যোগেদি আছিল হেতু কাৰণে এই নেগেটিভ কমেণ্টত নকব বিয়াখন সংসাৰখন আৰম্ভ হৈছে তাত আপোনালোকে ডিভোৰ্সৰ কথা আহিছে কোনোবাই বেয়াকৈ কৈছে কি ভাগিব ক'ব প্লিজ তেনেকুৱা ধৰণৰ কমেণ্ট অনুগ্ৰহ কৰি আমাক মানে ক্ষমা কৰি দিয়ক যে আমি মই ভুল বুলি নকওঁ মই মোৰ নিজৰ একাউণ্টত দিছিলো যিহেতু ভিডিঅ'টো পাৰ্চনেল একাউণ্ট এতিয়া আপোনাৰ সেই মেমৰিজৰ কাৰণে দিছিলো এতিয়া বহুতে কৈছে যে মোৰ মানে দাদাজনে কৈছে তুমি সেই ভিডিঅ'টো তুমি ডিলিট কৰি দিয়া আপোনালোকে কওক মই সেই ভিডিঅ'টো কি বুলি ডিলিট কৰিম ইমান ধুনীয়া এটা মেমৰি মই ডিলিট কৰিবলৈ মোৰ সাহস হোৱা নাই মানে এটা আপোনালোকক মই ৰিকুৱেষ্ট কৰিছোঁ প্লিজ মানে নেগেটিভ কমেণ্ট নিদিব আপোনালোকৰ ভিউজ লাইক কমেণ্ট শ্বেয়াৰ পাবলৈ আমি কোৱা নাই আমাৰ এখন নাটক আমাৰ নিজৰ মেমৰিজৰ কাৰণে নিজৰ পাৰ্চনেল একাউণ্টত দিছিলো আৰু অনুগ্ৰহ কৰি আমাৰ সেইটো ভুল বুলি মই নকওঁ ভুল নহয় এইটো আমাৰটো আমাৰ নিজৰ মানে নিজৰ লাইফৰ আমাৰ নিজৰ সেলফ স্যাটিসফ্যাকশন হয় না আমাৰ নিজৰ ডিসিজন আছিলে তো হেতু কাৰণে আমি নিজৰ পাৰ্চনেল একাউণ্টতে দিছো আৰু তাৰ আমাৰ কোনো নিউজ চেনেলৰ আমাৰ জড়িত আমাৰ নাছিল আৰু কথাটো হ'ল এখেতে অসমীয়া ভগা ভগা কয় কিয়নো তেখেত অৰুণাচলত ডাঙৰ হোৱা অৰুণাচলতে পঢ়া ইংলিছ মিডিয়ামত পঢ়া তেখেতে অসমীয়া লিখিবও নাজানে পঢ়িবও নাজানে সেইকাৰণে প্লিজ অসমীয়া নজনা কথাক লৈ পেলাই আপোনালোকে তলত কমেণ্ট নকৰিব কমপ্লিট অসমীয়া ষ্টেটাছবোৰ মই লিখো আৰু তেখেতক লৈ কোনোবাই প্লিজ অনুগ্ৰহ কৰি নকব কাৰণ মোৰ হ'ব লগা হাজবেণ্ড মোৰ হয় হাজবেণ্ড তেখেতক লৈ মোৰ নতুন ঘৰ সংসাৰখনক লৈ আপোনালোকে বেয়াকৈ কমেণ্ট কৰা ডিভোৰ্চৰ কথা কোৱা প্লিজ অনুগ্ৰহ কৰি নকব মই তেখেতক যথেষ্ট ভাল পাই আহিছোঁ ইয়ালৈ আৰু ইয়াকে কৈছোঁ আৰু আমাৰ ক'বলগীয়া একো বিশেষ একো নাই আৰু যিসকলে দিছে তেওঁলোকক অশেষ ধন্যবাদ আপোনালোকে চিনি নোপোৱা জানি নোপোৱা মানুহে হৈ পেলাইও আমাক ইমানখিনি মৰম দিয়াৰ কাৰণে আমি আপোনালোকৰ চিৰকৃতজ্ঞ আপোনালোকক ভগৱানে বহুতখিনি সুখ শান্তি মৰম সপোন সব ফলিয়ক আপোনালোকৰ জীৱনত আৰু আপোনালোকে ফোন ৰিচিভ মেছেজ কৰিব নোৱাৰাৰ কাৰণে অশেষ আমাৰ ফালৰ পৰা মানে কি বুলি কয় ক্ষমা প্ৰাৰ্থনা জনাইছোঁ আৰু ইয়াকে কৈ আমাৰ এই সৰু ভিডিঅ'টো সমাপ্ত কৰিছোঁ ধন্যবাদ